70 বছৰতকৈ অধিক সময় ধৰি অসমে বানৰ সৈতে যুঁজি আহিছে। কিন্তু 2026 যদি শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউৰ মানুহে পুনৰ একেই প্ৰশ্ন কৰে, এতিয়া আমি ঘৰলৈ কেনেকৈ উভতিম, তেন্তে আমি আচলতে কিমান আগবাঢ়িলোঁ? এয়া 2026, কিন্তু অসমৰ বানৰ কাহিনী 2026ত আৰম্ভ হোৱা নাই। 1954, 1962, 1972, 1988, 2004 আৰু আজি 2026। বছৰ সলনি হৈছে, চৰকাৰ সলনি হৈছে, প্ৰযুক্তি সলনি হৈছে, ৰাস্তা সলনি হৈছে, মানুহৰ জীৱন সলনি হৈছে। কিন্তু বানৰ সৈতে অসমৰ সম্পৰ্কটো কিয় এতিয়াও একেই হৈ আছে? আজি আমি বান কিয় হয় সেই কথা পুনৰ ক'বলৈ অহা নাই। আগৰ ভিডিঅ'সমূহত আমি বানৰ প্ৰভাৱ, মানুহৰ কষ্ট আৰু প্ৰাকৃতিক মানৱীয় কাৰকৰ কথা পাতিছোঁ। আজি আমি অলপ পিছলৈ যাম, ইতিহাসলৈ, আৰু তাৰ পৰা আহিম আজিৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটলৈ। তাৰপিছত এটা কঠিন প্ৰশ্ন সুধিবলৈ বিচাৰিম। পানী নামি যোৱাৰ পিছত অসমে আচলতে কি কৰে?